বাছি প্ৰথমতে মধুপুৰে যিহেতু টছত জিকিছিলে মধুপুৰে আৰম্ভ কৰিব এই উশাহ কিন্তু মাজত ল'ব নোৱাৰিবি আৰম্ভ কৰ আগুৰ কুৰ্মা গুজালি ঘোঁৰা নাকত দিওঁ জাৰি ঘোঁৰা গল উতৰে ৰৌ মাছে গুজৰে ৰৌ মাছে গুজৰে ৰৌ মাছে গুজৰে নুকু নুকু তু বেলি দিলে ফাটি রাজাই হুকুম দিলে দিন এক পাশে মুড়ি তই মোৰ ফুৰি এক পাশে আদা তই মোৰ দাদা তই মোৰ দাদা হৌটুকি কণামুচৰি ধৰিয়াল এশবাৰ উশাহ লবি চুলু বুলি ক'বলৈ আহিছ ঐ বেলেগ এটা দেখা যাব কইনাৰ আগত প্ৰেষ্টিজ খতম কৰি দিছে ঐ ভাৰি চাই এইবোৰ কি কয় এডাল কিহৰ ফাউল মই যিহতে ধৰ ধৰিলো তই মৰিলি ওলা 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 কথা ক'বলৈ আহিছ এডাল বজাতে ফাউল তই এবাৰ ওলা যা ঐ তই ফাউল বুলি ক'বলৈ তই নাফাই নেকি তই নাফাই নেকি ওলা ওলা তই মৰিলি মনত থাক তই গাঁৱৰ এফাৰি কাৰণে চাই লৈছে ঐ মনে মনে থাক চল এনেকৈ ঘোচা মাৰি নাক ভাঙিবলৈ মন থাকিলে সি অলিম্পিকত যাব লাগিছিল প্ৰথমতে সেইটো খং উঠাই নলবি এই ৰচোন প্ৰথমে সি যিটো ঘোচা মাৰিলে মুখ্যমন্ত্ৰীয়ে তাক প্ৰাইজেই দিব পাৰিলেহেঁতেন তহঁতৰ গাঁও হয় ভিতৰতে এটা আমাৰ গঙা ককাইদেউ তিলফুলীয়া নাকটো পকা বিলাহীটো কৰাদি কৰিলে হয়তো কি হ'ল হয়তো ই দেখিছ ইহঁতে কি কৰিছে হেল্ল' খেলৰ কাজে খেলতে শেষ সেইবোৰ এতিয়া থ বিহুৰ কথা ভাব কাজিয়া নকৰিবি মই ভাল পাইছো নহয় কেনেকৈ ভাবি তই সেই গৰখৰ নাকটো লৈ পেপা কেনেকে বজাবি পাৰিম পাৰিম তই পাৰিম বুলি ক'লে নহ'ব নহয় তই সেইটো নাকেৰে কেনেকৈ উশাহ ল'বি